গুডুখিনি হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল আজি 31 ডিচেম্বৰ হয় ভাবিলোঁ মই ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বছৰৰ যিহেতু লাষ্ট আজি সেইকাৰণে ভাবিলোঁ আজি দিনটো মই কি কৰোঁ তাক মই ৰেকৰ্ড কৰি থওঁ ভিডিঅ'টোত আৰু আপোনালোকক দেখুৱাওঁ মই কি কৰোঁ আজি আৰু এতিয়া উঠিলোঁ মই এতিয়া বাজিছে 6টা কাৰণ মোৰ টিউশ্যন আছে মানে টিউশ্যন পঢ়াওঁতো মই ল'ৰা ছোৱালীবিলাক আহিব সেইকাৰণে জলদি উঠিব লাগে মোক ৰাতিপুৱা আৰু মই এতিয়া ব্ৰাছ কৰিম ব্ৰাছটো লৈছোঁ আৰু আমাৰ দেউতাই গৰুবিলাক এৰি দিছে মানে গৰুবিলাক খেৰ খাই আছে আৰু কালটো গৈছে দেউতাৰ লগত মৰ্ণিং ৱাক কৰিবলৈ আজি মই যোৱা নহ'ল কাৰণ আজি বৃহস্পতিবাৰ হয় বহুত কাম আছে ঘৰত সেইকাৰণে মই নগ'লোঁ এতিয়া মই কৰিম ব্ৰাছ আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে বহুত ভাল লাগিব আমাৰ গুডু আহি আছে গুডু গুডু চাইছে গুডু আহি গুডু এতিয়া মই ব্ৰাছ কৰি আছোঁ আৰু মোৰ কাৰণে ৰখি আছে গুডু এই যে গুডু ৰখি আছে মানে ইয়াক খাব দিব লাগিব অলপ পিছত খাব দিম আৰু এতিয়া মোৰ লগত আহিল গুডু গুডুখিনি মোৰ লগত আহিছে এতিয়া গুডুখিনি গুডু তাক ভোক লাগিছে নেকি গুডুখিনি ভোক লাগিছে গুডুখিনি মেও মেও অলপ পিছত লগ পাই আছোঁ কালটো আহিছে কালটো হেঞ্চিক দিয়ে কালটো হেঞ্চিক দিছে চাইড এতিয়া মেকুৰীবিলাকক খাব দিলোঁ এতিয়া মই চটল হাৰিম আপোনালোকে চাই থাকক এতিয়া মোৰ ঘৰ সাৰি লোৱা চোতাল সাৰি লোৱা হৈ গ'ল কামবিলাক এতিয়া হ'ব পেট পূজাটো কৰিব লাগিব গতিকে এতিয়া মই চাহ খাম আৰু মোৰ এটা বস্তু বনাইছে আপোনালোকক দেখুৱাওঁ ব'লা এতিয়া চাহ হৈ আছে চাওক এইটো বনাইছে মোৰ মায়ে মানে আমি দুজনে বনাইছোঁ বেছিভাগ ই বনাইছে মই কম ভাগটো বনাইছোঁ এই পিঠাটোৰ নাম কি বুলি কয় আপোনালোকৰ তাত আমিতো চিমা পিঠা বুলি কওঁ কিছুমানে ডাং পিঠা বুলি কয় বহুত নাম আছে ইয়াৰ এতিয়া মই খাবলৈ লৈছোঁ লগতে চাহ আৰু পানী এতিয়া মই খাবলৈ লৈছোঁ লগতে চাহ এইটো পিঠা মই খাই বহুত ভাল পাওঁ মই খাই আছোঁ এইটোৰ নাম আমাৰ ফালে চিমা বুলি কয় ঠাইৰ অনুযায়ী নাম বেলেগ বেলেগ হয় নাজানো কি বা নাম কালটোক দিছোঁ পিঠা খাবলৈ কালটো তামাম এই পিঠাটো খাই ভাল পায় সেইকাৰণে দেখিছে নহয় খাই আছে পূৰা এইটো দিলোঁ খা কালটো এতিয়া খাই আছে এতিয়া এক কাপ চাহ লৈছোঁ কালটোক দিম চাহ ইয়াক কালটোৰ বাটিত ঢালি দিছোঁ কালটো চাহ খা কালটো এতিয়া চাহ খাই আছে কালটো আহিছে চাহ খাই কালটো বাইদেউ পানী আনি আছে চব ফ্ৰেণ্ডছ মই এতিয়া গৰুৰ কাৰণে পানী তুলি আছোঁ
এটা পানী ঢালি হৈ গ'ল এইখিনি কেমেৰাটো মানে মোবাইলটো ধৰিছিল ৰবেন মানে মই ষ্টুডেণ্ট আহি পাইছে এতিয়া মই টিউশ্যন পৰা আপোনালোকে চাই থাকক আপোনালোকে চাই থাকক এইটো হ'ল গৰুৰ খাদ্য এতিয়া আমি গৰুক দি ল'ম পানী আনতে পানী ধৰতো हेलो पानी खा এটা ষ্টুডেণ্ট আহি পাইছে এতিয়া মই পঢ়াম টিউশ্যন गुड मॉर्निंग এতিয়া আমাৰ টিউশ্যন আৰম্ভ হৈ গৈছে এইফালে এটা আছে এইফালে একটা আছে এইফালে একটা আছে Hello. Mamuni hasib na hasena. আৰু এতিয়া নিব আহিছোঁ আমি মূলা তুলিব আহিছোঁ আৰু মেডামজি আছে আমাৰ লগত মেডামজি মূলা নিব আহিছে ইমান ৰ'দ বঢ়িয়া লাগিছে ৰ'দখিনি ন মোৰতো গৰম চ' ফ্ৰেণ্ডছ এতিয়া মই মূলাটো তুলি ল'ম মূলা চাই ইমান ডাঙৰ খাব কিমান টেষ্ট হ'ব ভাবক আপোনালোকে তামাম মূলা তো জোনমণিৰ হৈ মূলা আনিলোঁ মূলা বাইতে ধুই আছোঁ আৰু এতিয়া নিশ্চয় বাল্টিত পানী গৰম দিম গা ধুবৰ কাৰণে এয়া চুইচটো দি দিলোঁ আৰু এয়া চাক জ্বলি গ'ল আৰু এতিয়া মোৰ পানীখিনি গৰম হ'বলৈ দিলোঁ চ' ফ্ৰেণ্ডছ এতিয়া মই আহিলোঁ গা চা ধুই আৰু এতিয়া মোক বনাব লাগিব ভাত মানে মই ভাত ময়ে বনাওঁ দুপৰীয়া তো ডিউটিটো আছে ডিউটিটো কৰিব লাগিব তেনেহ'লে এতিয়া মই পাকঘৰলৈ যাওঁ ভাত এতিয়া মই জুইখন লগাম বনাব লাগে খাব লাগে ফাইনালি মই জুইখন জ্বলিলে জুইয়ে পুৰি লওঁ এতিয়া দিলোঁ দালিটো বহাই হৈ থাকক বাকী শাক পাচলিখিনি মই কাটি যাওঁ তো আজি বনাম মই লাফা খাই কোনে ভাল পায় মই কিন্তু বহুত ভাল পাওঁ গুডুখিনি কেনেকৈ বহিছে গুডু এতিয়া খাবলৈ লৈছোঁ ৰবাব টেঙা তামাম আছিল লগতে এইটো মোক নেৰে অকল উঠি থাকে এইটো আহি আছে মই কৈছোঁ গুডু মোৰ লগত আছে আৰু গুডু আছে এই যে চা গুডু ময়ে পৰি যাব খুজিছিলোঁ বাপৰে গুডুখিনি নহ'লে মাছ খাব তই কলুখিনি আহি কলু গুডুখিনি ঘৰতে যাঙা হেৰা গুডু আহিল মই গেলুং গুডুখিনিয়ে মাছ খাব নহ'লে তোৰ হেল্ল' ফ্ৰেণ্ডছ এতিয়া মই যাই আছোঁ গৰু আনিবলৈ আৰু লগতে ভিডিঅ' এটা আপলোড দিবলৈ সেইটো ঘৰ বনাইছে পিকনিক খাব আজি বছৰৰ লাষ্ট হয় সেইকাৰণে খাব আমিতো কালি খাইছোঁ আজি নাখাওঁ হেপ্পী নিউ ইয়াৰ